মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 11 ৰ প্ৰথমটো পোয়েম অফ ফটোগ্ৰাফ হৰ বিষয় আৰু তাৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিবলৈ লৈছো গতিকে প্ৰথমতে কোৱেশ্চন খিনি চাই লোৱা টেক্সচুৱেল কোৱেশ্চন খিনি ইয়াত আমি আলোচনা কৰিছো ফাৰ্স্ট কোৱেশ্চন what does the word cardboard denote in the poem Why has this word been used? Cardboard to কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে আৰু এই শব্দটো অৰ্থাৎ cardboard to কেলে ব্যৱহাৰ কৰা হৈছে In the poem the word cardboard denotes a thick paper on which the photograph of the poet's mother was pasted This word has been used to indicate that the poet's mother was no more alive Only her memories remain with the poet to cardboard মানে কি হয় এটা thick paper ডাঠ কাগজ যেটোৰ ওপৰত ফটো বিলাক পেস্ট কৰা থাকে বা তাত লগাই থোৱা থাকে আৰু ইয়াত হেতু কেলে ব্যৱহাৰ কৰা হৈছে এই শব্দটো যে কবিৰ মাকগৰাকী জীয়াই থকা নাই অকল তেখেতৰ স্মৃতি বিলাকহে কবিৰ মনত সজীৱ হৈ আছে মাতৃগৰাকী কবিৰ মাক জীয়াই থকা নাই সেই কথাটো বুজাবৰ কাৰণে ইয়াত কাৰ্ডবোৰ্ড যেটোৰ ওপৰত ফটোগ্ৰাফটো পেস্ট কৰি থোৱা আছিল হেতু অৰ্থত ব্যৱহাৰ কৰা হৈছে নেক্সট কোৱেশ্চন what has the camera captured ক্যামেৰায়ে কি ক্যাপচাৰ কৰিছে বা কি উঠাই লৈছে the camera has captured the sweet carefree childhood days of the poet's mother when she went to the sea beach to spend her holiday with her cousin Betty and Dolly to camera কি কৰিছে কবিৰ মাকৰ খুব আৰামৰ খুব সুন্দৰ ধুনিয়া চাইল্ডহুড ডেজ বা লৰালিৰ দিন বিলাকক ইয়াত ফটো লৈছে ক্যামেৰাটোৱে যেতিয়া কবিৰ মাক she means the poet's mother went to the sea beach মানে সাগৰৰ পাৰত তেওঁৰ বন্ধৰ দিন উদযাপন কৰিবৰ কাৰণে বেটি আৰু ডলি ভনী দুজনীৰ লগত ওলাইছিলে বা ফুৰিবলৈ গৈছিলে নেক্সট question number 3 question number 3 আছে what has not changed over the years বছৰ বছৰ ধৰি কিহৰ পৰিৱৰ্তন বা কি পৰিৱৰ্তন হোৱা নাই does it suggest something to you কিবা অৰ্থ প্ৰকাশ কৰিছে নে তুমি কিবা বুজি পাইছা নে তাৰ অৰ্থটো the sea has not changed over the years বছৰ বছৰ ধৰি সাগৰ বা সাগৰৰ পানীৰ পূৰ্ণ পৰিৱৰ্তন হোৱা নাই it remains the same as seen in the photograph ফটোগ্ৰাফত যেনেকুৱা দেখা গৈছে বাস্তৱত একে হৈ আছে কোনো ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা হোৱা নাই ই কি বুজাইছে this suggests the transitoriness of human life মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ই প্ৰকাশ কৰিছে as compared to the permanence of nature প্ৰকৃতিৰ তুলনাত বা প্ৰকৃতিৰ সৃষ্ট বস্তুৰ অন্যান্য বস্তুৰ তুলনাত মানৱ জীৱনটো যে খন্তেকীয়া বা ক্ষণস্থায়ী সেই কথাটো প্ৰকাশ কৰিছে এই এটা ন্যাচাৰাল অবজেক্ট হয় সাগৰ বা সাগৰৰ পানী হেতুৰ তুলনাত মানৱ জীৱন খুব খন্তেকীয়া Question number 4 The poet's mother laughed at the snapshot What did this laugh indicate Hey photograph snapshot মানে ফটোখন চাই কবিৰ মাকে হাঁহিছিলে এই হাঁহিটোৱে কি প্ৰকাশ কৰিছে বা কি বুজাইছে The snapshot took the poet's mother to her golden childhood days full of fun and joy এই ফটোগ্ৰাফটোৱে কি কৰিছিলে ফটোটোৱে যেটো বেটি আৰু ডলিৰ লগত সাগৰৰ পাৰত ফুৰিবলৈ যাওঁতে আঙ্কলে তুলিছিলে ক্যামেৰাৰে সেই ফটোটোৱে কবিৰ মাক গৰাকীক তেওঁৰ সোণালী লৰালিৰ দিনবিলাক বা সোণালী শৈশৱৰ দিনবিলাকলৈ লৈ গৈছে যিবোৰ দিন আছিল খুব আনন্দ আৰু ধেমালিৰে ভৰপুৰ This laugh is an indication that she was very fond of her happy childhood days. ই কি বুজাইছে যে মাক গৰাকী
তেওঁৰ লৰালিৰ দিনবিলাকক খুব ভাল পাইছিলে সেই কথাটো ইয়াৰ প্ৰকাশ কৰিছে ইয়াৰ পিছৰ কুৱেশ্যন নাম্বাৰ 5 what is the meaning of the line both re with the labored ease of loss এইটো ইনভাৰ্টেড কমাৰ ভিতৰত থকা কবিতাৰ লাইন হয় হেতু আমি সেই কবিতাটো চালে গম পাবা তোমালোকে to both re মানে dissatisfied with the labored ease of loss খুব কষ্টেৰে আৰ্জিত যেটো তেওঁলোকৰ সুখৰ বা আৰামৰ দিনবিলাক আছিল সেইটো হেৰাই যোৱাৰ কথা কৈছে হেতু কি বুজাইছে both the poet and her mother felt sad দুইজনে দুখ প্ৰকাশ কৰিছে দুইজনে দুখিত the only difference is of time দুইজনে দুখিত কিন্তু দুজনৰ দুখ মনত দুখ সৃষ্টি হোৱাৰ সময়টো কিন্তু বেলেগ পৃথক the mother became sad মাকগৰাকী দুখিত হৈছিল কাৰণটো হল because of the loss of her happy childhood days as she came across those days মাকে লৰালিৰ সেই সোণালী শৈশৱ হেৰুৱাৰ বাবে দুখ প্ৰকাশ কৰিছিল যিবিলাক তেওঁ ইতিমধ্যে অতিক্ৰম কৰি আহিছে আৰু the poet was also sad কবিও দুখিত because she lost her mother's laughter as her mother was dead আৰু তেওঁ কবি দুখিত হোৱাৰ কাৰণটো হৈছে কবিয়ে মাকৰ সেই হাঁহিটো হেৰুৱাইছিল কাৰণ হল মাক সেই সময়ত মাকৰ মৃত্যু হৈছিল গতিকে তেওঁ আৰু হাঁহিব নোৱাৰে গতিকে সেই আনন্দৰ সুখৰ দিনবিলাক অতিক্ৰম কৰি যোৱাৰ বাবে বা হেৰুৱাৰ বাবে দুইজনে দুখ প্ৰকাশ কৰিছিল এতিয়া আহো আমি question number 6 what does this circumstance refer to this circumstance তাত আছে কবিতাত is this circumstance বা এই পৰিস্থিতিটো এই কথাটোৱে কি প্ৰকাশ কৰিছে কি বুজাইছে this circumstance refers to the situation in which the poet has to live without her mother মাকৰ অবিহনে তেওঁ দিন অতিবাহিত কৰিব লগা সেই পৰিস্থিতিক বুজাইছে circumstance বা এই পৰিস্থিতিটোৱে the poet has to accept the situation with a broken heart মাকৰ অনুপস্থিতি বা মৃত্যুৰ পিছৰ সময়খিনিক তেওঁ খুব ভগ্ন হৃদয়েৰে গ্ৰহণ কৰিব লগা হৈছিল because of the loss of her mother যেহেতু মাকক ইতিমধ্যে তেওঁ হেৰুৱাইছিল question number 7 the three stanzas depict three different phases what are they কবিতা তিনটা স্টেঞ্জা বা তিনটা স্তবকত আছে কবিতাটো লিখা সেই তিনটা স্তবক কি আছিল the three stanzas of the poem depict the following three different phases তিনটা স্তবকে কবিতাত থকা তিনটা স্তবকে তিনিটা পৃথক পৃথক স্তৰক জীৱনৰ স্তৰক বুজাইছে বা প্ৰকাশ কৰিছে The first stanza depicts the golden childhood days of the poet's mother which were full of joy and fun. প্ৰথম stanzaটোৱে বা স্তবকটোৱে কি বুজাইছে যে কবিৰ মাকৰ লৰালিৰ দিনবিলাকক অংকন কৰিছে প্ৰথম স্তবকটোত যিবোৰ দিন খুব আনন্দৰ আৰু ধেমালিৰে ভৰপূৰ আছিল The second stanza depicts the happy days of the poet's mother when the poet was also with her অৰ্থাৎ প্ৰথম ষ্টেঞ্জাত যেহেতু কবিৰ মাক সৰু হৈ আছিল প্ৰায় 12 বছৰ মান বয়সৰ আছিল গতিকে সেইটো সময়ত কবিৰ জন্ম হোৱাৰ কথাই নাই কিন্তু তথাপি তেওঁৰ সেই সোণোৱালী শৈশৱক লৈ তেওঁ সুখী আছিল দ্বিতীয় ষ্টেঞ্জাটো কি হৈছে দ্বিতীয় ষ্টেঞ্জাটোৱেও কবিৰ মাকৰ সুখৰ দিনবিলাক বৰ্ণনা কৰিছে যেটো সময়ত কবি কিন্তু আকৌ সেই সময়ত মাকৰ লগত আছিল The third stanza depicts the poet's sad days without her mother. তৃতীয় ষ্টেঞ্জাটোৱে কি বৰ্ণনা কৰিছে কি অংকন কৰিছে যে কবিৰ দুখৰ দিনবিলাক যিবোৰ দিনত কবিৰ লগত কবিৰ মাক নাছিলে ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল মাকৰ Nothing is meaningful to her. কবিৰ বাবে কোনো একো বস্তুৱে অৰ্থপূৰ্ণ হৈ থকা নাছিলে after the death of her mother মাকৰ মৃত্যুৰ পাছত গতিকে মাকক হেৰুৱাৰ পিছত গোটেই পৃথিৱীখনেই তেওঁৰ বাবে অনৰ্থক হৈ পৰিছিল গতিকে আসলতে এই তিনিটা স্তবকে যিখিনি প্ৰকাশ কৰিছে সেইটো এই কবিতাটোৰ ফটোগ্ৰাফ কবিতাটোৰ
সাৰাংশ হয় কবিতাটোৰ মূল ভাৱ হয় গোটেই কথাখিনি এই তিনিটা স্তবকত আছে এইখিনি ভালকৈ বুজি ল'ব লাগিব গতিকে ফটোগ্ৰাফ কবিতাটোৰ যিখিনি টেক্সচুৱেল কুৱেশ্যন আছিলে সেই টেক্সচুৱেল কুৱেশ্যন অৰ্থাৎ কবিতাৰ পিছপিনে যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি আমি আলোচনা কৰিছোঁ আশা কৰিছোঁ তোমালোকক কিছু পৰিমাণে সহায় কৰিব থেংক ইউ